মিৰাজুল যে প্ৰায়বোৰ মঞ্চতে তেখেতে এটা মানে আহ্বান জনাইছিল জুবিন গাৰ্গে যে তেখেতৰ মৃত্যুৰ সময়ত তেখেতৰ অন্যতম প্ৰিয় গীত মায়াবিনী সেই গীতটো তেওঁ ৰাইজে পৰিৱেশন কৰাটো বিচাৰিছিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ ইয়াত আজি কেইবাগৰাকী কণ্ঠশিল্পী সমবেত হৈছে আৰু এনেও তেখেতৰ জুবিন গাৰ্গৰ গান কম বেছি পৰিমাণে আমাৰ নতুন প্ৰজন্মৰ কণ্ঠত আছেই। গতিকে তেখেতৰ যি আহ্বান সেই আহ্বানৰ প্ৰতি শ্ৰদ্ধা জনাই আমি আটাইয়ে সকলোৱে ইয়াত জনা নজনা সকলোৱে সেই গীতটো কিন্তু আমাৰ অনুৰোধ কৰিম আমাৰ মাজত থকা শিল্পীসকলে যেন এই গানটোৰ হাত ধৰি দিয়ে আমি তেওঁলোকৰ লগে লগে একেলগে গানটো গাম। তুমি যে মোৰ শুকান মনৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি ধুমুহাৰ হতে মোৰ বহু যুগৰে আছো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন বিজানৰ